চাওক বিয়া ঘৰৰ মাজত কি সুন্দৰ পৰিৱেশ। যদি মোৰ কি হ'ব ভাগিনী হ'ব, ইমান অকণমান ছোৱালী কিমান ধুনীয়া বিহু পৰিৱেশন কৰিছে। চাওক এবাৰ আপোনালোকক দেখাইছোঁ। দেখিছে কি সুন্দৰ ধুনীয়া নাচ। বিয়া খাবলৈ আহিলোঁ, বিয়া খাবলৈ আহি অকণমান সকলো ৰাইজক ভিডিঅ'ৰ যোগেদি দেখাই দিছোঁ আৰু চাব অসমীয়া চেনেল, অসমীয়া বিয়া। আৰু যিসকলে মানে অসমীয়া বুলি এইটো কাৰণে ক'লোঁ কিয়নো মানে যিসকলে আপোনাৰ বাহিৰৰ পৰা চায় তেখেতসকলে হয়তো অসমীয়া লেংগুৱেজটো বুজি নাপাবও পাৰে হয়তো, কিন্তু চাই লওক আৰু এই আমাৰ অসমীয়া সমাজৰ বিয়াৰ নিয়ম এনেকৈ চলে। সকলো কামত ব্যস্ত, খোৱাত ব্যস্ত, নচাত ব্যস্ত, সকলো মানে কি ক'ম আৰু ধুনীয়া পৰিৱেশ। চাই থাকক ভিডিঅ'টো সকলোকে। তেতিয়া কেনে লাগিছিল বহাগলৈ বাকী জানি নেচামি আৰু বহাগলৈ বাকী জানি নেচামি আৰু দিহিকক দেখিলে আহো বুলি নকবা মাজনীয় মুৰেনো পানী পৰা হাতত পানী টুকি কালি টুকি থাকে মাজনীয় সকলো পানী লগা Gimana kau tengok saya kan